নমস্কাৰ বন্ধুসকল আজিৰ বিষয়টো বহুত ইন্টাৰেষ্টিং হয় আৰু এই বিষয়টো চাগে আপোনালোক সকলোৰে লগত জড়িত আপোনাৰ বাৰু লাইফত এনেকুৱা হৈছে নে যে আপোনাৰ আহিবলগীয়া পইচা কবত ৰখি গৈছে বা কোনোবাই আপোনাৰ পাবলগীয়া পইচা ঘূৰাই দিয়া নাই সময়ত এনেকুৱা যদি হৈছে তেতিয়া হলে তাৰ ৰিমেডি লৈ আজি মই এষ্ট্ৰ বেদৱতী আপোনালোকৰ আগত এই চেনেলটো আগবঢ়াবলৈ আৰম্ভ কৰিছো আপোনাৰ জন্ম কুণ্ডলীৰ सेकेंड घर और 11th घरे आपनार घर निजर पैसा बुझाय जदिहे आपनार जन्मकुंडलीर 11th हाउस बा सेकेंड हाउसर ग्रह बिलाक बेया होय तेंते आपनार धन रखि जाय बा आहिबोलै থাকিলে তাত বাধাৰ সৃষ্টি হয় বা পাবলগীয়া পইচাও আপুনি সময়ত নাপায় এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব উত্তৰ দিশটোৱে আমাৰ কুবেৰৰ দিশ বুজায় গতিকে আপোনাৰ ঘৰখনৰ উত্তৰ দিশ আৰু উত্তৰ পশ্চিম দিশটো সদায় ঠিককৈ ৰাখিব এই দিশকিটা কেনেকৈ ঠিক কৰিব আমি ভিডিঅটোৰ শেষৰ ফালে জনাম যদিহে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইয়াৰ পৰা আপোনালোকৰে লাভ হ'ব বৃহস্পতি বেয়া হলে ধন কিবা নহয় কিবা কাৰণত ৰখি যায় ধনৰ কষ্ট দিয়া দুটা গ্ৰহ হৈছে ৰাহু আৰু কেতু ৰাহু বেয়া হলে আপুনি ঠক খাব এনেকুৱা লাগিব যাতে কোনোবা মানুহৰ প্ৰবঞ্চনাত পৰি আপুনি আপোনাৰ পইচা কিটা হেৰুৱাই পেলাব যাৰ কেতু বেয়া হয় তেতিয়া হলে আপুনি একো নভবা নিচিন্তাকৈ কাৰোবাক বিশ্বাস কৰি নিজৰ ধন আপুনি নিজ হাতে দি থৈ আহিব এই গ্ৰহকিটাৰ লগতে শনিও এটা গ্ৰহ শনি বেয়া হলে আপোনাৰ পাবলগীয়া ধন আৰু দেৰিকৈ আপোনাৰ হাতত আহি পৰে যদিহে আপোনাৰ শনি বেয়া হয় তেতিয়া হলে এইগিটা লক্ষণ আপুনি দেখিবলৈ পাব সেইগিটা হৈছে যাক আপুনি পইচা দিছিল তেখেতে দিম কৰি থাকিব আৰু নিদিয়েও সময়ত বা দিবলৈও টান পায় বা অলপকৈ দি থাকিব এই কথা হলে গম পাব যে আপোনাৰ শনি বেয়া হৈছে তেতিয়া আপুনি তাৰ বিধান কি কৰিব এতিয়া ভালদৰে মনত ৰাখক অলপমান ৰঙা বুটমা তিয়াই লৈ প্ৰতি শনিবাৰে সেই বুটখিনি এটা কলা মহক খুৱাব লগতে বইল কৰি ফ্ৰাই কৰা বুট ৰঙা বুটে দেই প্ৰসাদ হিচাপে মন্দিৰৰ বাহিৰত থকা ভিকাৰীক দক্ষিণাৰ লগত দান দিব এনেকে আপুনি 8টা মান শনিবাৰ কৰি চাবচোন আপোনাৰ ৰকি থকা ধন আহি যাব তাৰ উপৰি প্ৰত্যেক শনিবাৰে পিপল গছৰ তলত অলপমান চেনি ছটিয়াই দিবচোন এনে কৰিলে পিপল গছৰ তলত থকা পৰুৱা আৰু কীট পতংগবোৰে খাবলৈ পায় আৰু ই আপোনাৰ শনি ভাল কৰে যদিহে আপোনাৰ ঘৰত পানী লিক হৈ আছে বা কোনোবা টেপ বেয়া হৈ আছে তেতিয়া হলে আপুনি জানিব আপোনাৰ কেতু বেয়া হৈ আছে আপোনাৰ ঘৰৰ যদি ওয়ালত ফাট মেলিছে তেতিয়া হলেও আপুনি গম পাব যে আপোনাৰ কেতু বেয়া হৈ আছে যদিহে আপোনাৰ দৰজাখন মাটিত চুচৰি গৈছে বা পকাত চুচৰি গৈছে বা দৰজাখনৰ পৰা কিবা আৱাজ আহিছে তেতিয়া হলেও আপুনি গম পাব যে আপোনাৰ কেতু বেয়া হৈছে ইমান সাধাৰণ নহয় নে এই লক্ষণবোৰ বিচাৰি পোৱাটো এইখিনি আপুনি সোনকালে ঠিক কৰি ল'ব লগতে 8টা শনিবাৰে 200 গ্ৰামকৈ তেতেলী এটা শিৱ মন্দিৰত দি থৈ আহিব এনে কৰিলে কেতু সন্তুষ্ট হয় আৰু আপোনাৰ হেৰুৱা পইচা আপুনি ঘূৰাই পাব ৰাহুৰ ৰেমেডি হৈছে ৰাহুৰ কাৰণে আপুনি ৰঙা কাপোৰত অলপ জ্বৰ ধান দি তাৰ ওপৰত অলপমান গোমূত্ৰ ছটিয়াই ঘৰৰ কোনোবা আন্ধাৰ কোঠালিত ইটা এটা দি ঢাকি থৈ দিব যেতিয়া আপোনাৰ হাতত আপুনি পাবলগীয়া পইচা ঘূৰি আহিব তাৰ পাছত সেই যতনটি ইটাটোৰে হৈতে বুৱতি নৈত উটাই দিব উত্তৰ দিশত সেউজীয়া গছ লগাই আপুনি উত্তৰ দিশটো ঠিক কৰিব উত্তৰ পশ্চিম দিশত পাৰফিউম থৈ দিব আপুনি সেন্ট সেকে আপোনালোক সকলোৱে ব্যৱহাৰ কৰে তো আপুনি আপোনাৰ ঘৰৰ উত্তৰ পশ্চিম দিশত পাৰফিউম থৈ দিব ঘৰটো আপুনি ওয়েল ভেন্টিলেটেড ৰাখিব এনে কৰিলে বৃহস্পতি গ্ৰহ ভাল হয়
আপোনাৰ কুণ্ডলীৰ ছেকেণ্ড হাউচ ঠিক কৰিবলৈ সাতটা ৰক্ত গুঞ্জ, যিটো আপুনি আপোনাৰ দোকানতে পাই যাব, তাৰ লগত এটুকুৰা শুকান হালধি ৰঙা কাপোৰেৰে বান্ধি পুতলি বনাই আপোনাৰ য'ত পইচা থয়, টকা পইচা থয়, তাত থৈ দিব। এনে কৰিলে আপোনাৰ পইচা অহৰহ আগমন ঘটি থাকিব। মাটিৰ টেকেলিত অলপ গংগাজল লৈ তাত অলপ পানী মিলাই দি মাটিৰ টেকেলিৰ ঢাকনেৰে বন্ধ কৰি ঘৰৰ পশ্চিম দিশত ৱালৰ লগত লগাই থৈ দিলে আপোনাৰ পশ্চিম দিশটোও ভাল হয়। এনেধৰণে আপুনি আপোনাৰ কুণ্ডলীৰ দ্বিতীয় ঘৰটো আৰু 11 নম্বৰ ঘৰটো ঠিক কৰি ল'ব পাৰে আৰু এনেধৰণে আপুনি আপোনাৰ ৰখি থকা পইচা আপোনাৰ আগমন কৰিব পাৰে। মোৰ এই বিধানকেইটা যদি আপোনাৰ ফলপ্ৰসূ হয় কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যিমানখিনি আমি বৈদিক এষ্ট্ৰলজিৰ দ্বাৰা গম পাইছোঁ, মানে এইখিনি হৈছে আপোনাৰ বৈদিক এষ্ট্ৰলজিৰ পৰা পোৱা সমিধান। তো এতিয়ালৈকে আমি যিমানখিনি কৈছোঁ এইখিনি কিন্তু 100% প্ৰুভেন হয়। গতিকে আপুনি বিশ্বাস কৰি পেলাই যদি মোৰ এই বিধানকেইটা কৰে আপুনি নিশ্চয় ফল পাব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, ছাবস্ক্ৰাইব কৰিব কিন্তু।